আজি পবিত্ৰ গণেশ চতুৰ্থী। সিদ্ধি বিনায়কৰ আশীৰ্বাদত সুখ সমৃদ্ধিৰে জীপাল হৈ পৰে যেন সকলো। ভাৰতৰ আটাইতকৈ জীৱন্ত উৎসৱসমূহৰ ভিতৰত অন্যতম হৈছে গণেশ চতুৰ্থী। সাধাৰণতে গণেশ চতুৰ্থী অসমীয়া ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত উদযাপন কৰা হয়। এই উৎসৱৰ উৎপত্তি হৈছিল প্ৰাচীন ভাৰতৰ। ছত্ৰপতি শিৱাজীৰ অধীনৰ মাৰাঠা সাম্ৰাজ্যত গণেশ চতুৰ্থী উদযাপনৰ ঐতিহাসিক বিৱৰণ পোৱা যায়। পবিত্ৰ গণেশ চতুৰ্থীক লৈ এতিয়া ৰাজ্যৰ চৌদিশে উখল মাখল পৰিৱেশ। সিদ্ধি বিনায়কৰ বন্দনাৰে ইতিমধ্যে গুঞ্জৰিত হৈছে ৰাজ্য। ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও। মহানগৰত আছে কেইবাটাও প্ৰখ্যাত আৰু ঐতিহ্যমণ্ডিত গণেশ মন্দিৰ। সিদ্ধি বিনায়ক গণেশৰ বন্দনাৰে গুঞ্জিত হৈছে গুৱাহাটী মহানগৰী। মন্দিৰৰ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, উৰুলি, শংখধ্বনিৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে মহানগৰীত। গণেশ চতুৰ্থী উপলক্ষে ভক্তই ভিৰ কৰিছে পূজাস্থলীসমূহত। ৰং বিৰংগী আলোকসজ্জাৰে সজাই তোলা হৈছে গণেশ মন্দিৰসমূহ। গণেশ চতুৰ্থীৰ দিনা ধূপ দীপ জ্বলাই পূজা অৰ্চনা কৰিবলৈ গণেশ মন্দিৰত ভিৰ কৰিছে ভক্তপ্ৰাণ ৰাইজে। গণেশগুৰিৰ গণেশ মন্দিৰতো বিগত বৰ্ষৰ দৰে এইবাৰো গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে। ইয়াত ৪৮ বছৰ ধৰি আয়োজন কৰি অহা হৈছে এই গণেশ চতুৰ্থী। এইবাৰ ৪৯ সংখ্যক গণেশ চতুৰ্থীত পুৱা ৬ বজাৰ পৰা ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ খুলি দিয়া হৈছে। পুৱা ১০ বজাৰ পৰা মন্দিৰত পূজা অৰ্চনা কৰা হ'ব। দুপৰীয়া ১২:১৫ মহাআৰতি কৰা হ'ব, লগতে সন্ধিয়া নাম কীৰ্তন কৰা হ'ব। ভক্তৰ বাবে প্ৰসাদ খিচিৰিৰ ব্যৱস্থা কৰা হৈছে মন্দিৰত। উল্লেখ্য যে অহা বৰ্ষত এই গণেশ পূজা উদযাপনে ৫০ বছৰত ভৰি দিব। তাৰ বাবে এতিয়াৰে পৰা উদযাপনৰ প্ৰস্তুতি আৰম্ভ কৰিছে মন্দিৰ সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, মাছমি নিউজ।